हेलो गाइस की खबर আপোনালোকৰ वेलकम टू आवर चेनेल। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা চাটনি ৰেচিপি। চাটনি ৰেচিপিটো কাৰণে লাগিব আমাক ধনিয়া, তেতেলী, জলকীয়া, নিমখ, আদা ইমানকণ, নহৰু 4 ফুটা লৈছো মই আৰু চেনি অলপ। আপোনালোকে ধনিয়াৰ লগত নৰসিংহ পাতো এড কৰিব পাৰিব। এই গুটিখিনি এতিয়া মিক্সিত পিছি লম। এতিয়া মই এই ধনিয়াখিনি মিহি মিহিকে কাটি লৈছো আৰু জলকীয়া গিটাও কাটি লম। আদা নহৰুখিনিও সৰু সৰুকে কাটি লৈছো। এতিয়া এইখিনি মিক্সিত মিহিকৈ পিছি লম। এয়া আমাৰ চাটনি হৈ গ'ল। আপোনালোকে এটো অতি সহজতে বনাব পাৰিব আৰু ইয়াত বেছি সামগ্ৰীও নালাগে। ঘৰত থকা বস্তুকিটাই আপোনালোকে বনাব পাৰিব আৰু ইয়াৰ টেষ্ট টেঙা মিঠা জ্বলা গুটেকিটাই আহে। এই চাটনিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব আৰু খাই কেনেকুৱা লাগিল মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। থ্যাংক ইউ।